x2 y2 x3 y3 আৰু x4 y4 হিচাপে আমি স্থানাংক কেতিয়া ধৰি লম x1 is equal to 1 y1 2 ইয়াতে আমি লিখি লৈছোঁ গোটেইকেইটা মান x1 y1 x2 y2 x3 y3 x4 y4 এতিয়া ইয়াতে এটা আমি শৰ্ত প্ৰয়োগ কৰিব লাগিব যেহেতু আগৰ ভিডিঅ'টোত মই লিখি দিছিলোঁ নোট হিচাপত যে সামান্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় অৰ্থাৎ সামান্তৰিকৰ যিটো কৰ্ণ সেই দুটা যিটো বিন্দুত কাটে বা কটাকটি কৰে সেইটো দুয়োটা সামান্তৰিকৰ মধ্যবিন্দু হয় মানে দুয়োটা কৰ্ণৰ মধ্যবিন্দু হয় মানে সামান্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় এইটো আমি ইয়াতে লিখি ল'ব লাগিব যিহেতু সামান্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় গতিকে AC অৰ্থাৎ AC কৰ্ণৰ মধ্যবিন্দু আৰু BD কৰ্ণৰ মধ্যবিন্দু সমান হ'ব ACৰ মধ্যবিন্দু is equal to BD কৰ্ণৰ মধ্যবিন্দু এতিয়া আমি মধ্যবিন্দুৰ ফৰ্মুলা প্ৰয়োগ কৰিম মধ্যবিন্দুৰ ফৰ্মুলাটো হৈছে যেহেতু A আৰু C ইয়াতে আমি বিন্দুকেইটা সজাই লওঁ A B C D এই বিন্দুকেইটা A B C D যদি আমি ইয়াতে লিখি লওঁ তেতিয়াহ'লে আমাৰ মধ্যবিন্দুৰ ফৰ্মুলাটো গঠন কৰাত বহুত সুবিধা হ'ব A আৰু Cৰ পৰা অৰ্থাৎ x1 x3 এইটো যোগ কৰি 2 দিয়ে হৰণ কৰিম y1 প্লাছ y3 ডিভাইডেড বাই 2 এইটো হ'ল ACৰ মধ্যবিন্দু A আৰু Cৰ পৰা আমি ফৰ্মুলাটো গঠন কৰিম x1 A বিন্দুটোৰ x1 আৰু C বিন্দুটোৰ x3 ডিভাইডেড বাই 2 তাৰপিছত y1 প্লাছ y3 ডিভাইডেড বাই 2 আকৌ BD এই B বিন্দু আৰু D বিন্দুৰ পৰা মধ্যবিন্দুৰ ফৰ্মুলা ইয়াতে আমি গঠন কৰিম x2 প্লাছ x4 ডিভাইডেড বাই 2 y2 প্লাছ y4 ডিভাইডেড বাই 2 এইটো মধ্যবিন্দুৰ ফৰ্মুলা ACৰ ক্ষেত্ৰত এইখিনি ফৰ্মুলা আৰু BDৰ ক্ষেত্ৰত এইখিনি মধ্যবিন্দুৰ ফৰ্মুলা প্ৰয়োগ কৰা হৈছে এতিয়া আমি মানকেইটা বহুৱাই যাম x1 ওপৰত 1 আছে প্লাছ x3ৰ ভেলু x ডিভাইডেড বাই 2 y1 2 প্লাছ y3 6 ডিভাইডেড বাই 2 তাৰপিছত ইয়াতে x2ৰ ভেলু 4 প্লাছ x4 3 ডিভাইডেড বাই 2 y2 y প্লাছ y4ৰ ভেলু 5 ডিভাইডেড বাই 2 এতিয়া আমি এটা কাম কৰিব লাগিব যেহেতু এই দুটা বিন্দু আৰু এই দুটা বিন্দু ইয়াতে সমান চিন দিয়া আছে তাৰ মানে এই প্ৰথম স্থানাংকৰ সৈতে সমান বুলি লিখিব পাৰিম আৰু দ্বিতীয় স্থানাংকৰ সৈতে সমান বুলি আমি লিখিব পাৰিম এতিয়া 1 প্লাছ x ডিভাইডেড বাই 2 এইটো আমি সমান বুলি লিখিব পাৰিম 4 প্লাছ 3 ডিভাইডেড বাই 2 এই ভগ্নাংশৰ হৰ আৰু এই ভগ্নাংশৰ হৰ মিলি গৈছে আমি কেনসেল কৰিব পাৰিম এতিয়া আমাৰ আছে 1 প্লাছ x ইজ ইকুৱেল টু 4 প্লাছ 3 মানে 7 এতিয়া xটো যদি আমি বাওঁফালে ৰাখি দিওঁ 7 প্লাছ 1 এইটো সোঁফালে লৈ গ'লে -1 হৈ যাব তে x ইকুৱেল টু 7 - 1 মানে 6 এইটো হ'ল xৰ মান আকৌ ইয়াতে মই তোমালোকক দেখাই আছোঁ সেকেন্ড বিন্দু যিটো আছে এই সেকেন্ড স্থানাংক এইটো স্থানাংকটো এই স্থানাংকৰ সৈতে সমান বুলি লিখিব পাৰিম অৰ্থাৎ 2 প্লাছ 6 ডিভাইডেড বাই 2 আৰু ইয়াতে y প্লাছ 5 ডিভাইডেড বাই 2 এতিয়া আমি 2 আৰু 2 অৰ্থাৎ ভগ্নাংশৰ যেহেতু হৰ মিলি গৈছে আমি কেনসেল কৰি দিছোঁ এতিয়া 2 প্লাছ 6 মানে 8 হ'ল আৰু ইয়াতে y প্লাছ 5 এতিয়া আমি y2 যেটো মান লাগে গতিকে y2 আমি বাওঁফালে ৰাখি দিলোঁ গতিকে এটো হৈ যাব 8 - 5 অৰ্থাৎ y = 3 এতেকে নিৰ্ণয় সমাধান
নির্ণয় সমাধান যেটো এক্সৰ মান ইজ ইকুৱেল টু এক্সৰ মান আমি পালোঁ 6 আৰু ৱাইৰ মান পালোঁ 3 এটো হ'ল এনসার এতিয়া 7 নম্বৰ প্ৰশ্নটো মই পঢ়ি দিছোঁ এটা বৃত্তৰ এডাল বিয়া এ বিৰ এ বিন্দুটোৰ স্থানাংক নিৰ্ণয় কৰা যেতিয়া বৃত্তটোৰ কেন্দ্ৰ 2,-3 আৰু বি বিন্দুৰ স্থানাংক 1,4 অৰ্থাৎ এটা বৃত্তৰ ব্যাসৰ যেহেতু এ বিন্দু উলিয়াব লাগে আৰু যেটো কেন্দ্ৰ বিন্দুটো দিয়া আছে আৰু বেলেগ এটা বি বিন্দুৰ স্থানাংক দিয়া আছে আমি সেই বিয়াডালৰ অন্য এটা বিন্দুৰ স্থানাংক উলিয়াব লাগে এটো সমাধান কৰাৰ কাৰণে আমি ফাৰ্ষ্টত এটা কাম কৰিব লাগিব এটা বৃত্ত আঁকিব লাগিব তে বৃত্ত আঁকি পেলাই সেই বৃত্তৰ সোঁমাজেৰে যোৱাকৈ ইয়াতে আমি প্ৰথমে এটা বৃত্ত অংকন কৰি ল'ব লাগিব আৰু সেই বৃত্তটোৰ সোঁমাজেৰে যোৱাকৈ এডাল বিয়া আঁকা হৈছে আৰু সেই বিয়াডালৰ যেহেতু এটা বিন্দু আমাৰ দিয়া আছে 1,4 আৰু এই বিয়াডালৰ বা এই বৃত্তটোৰ যেটো কেন্দ্ৰ বিন্দুটো 2,-3 আৰু এ বিন্দুটো উলিয়াব লাগে গতিকে আমি সমাধানত এইটো ধৰি লৈছোঁ এ বিন্দুৰ স্থানাংক x, y এতিয়া আমাৰ এই বিন্দুটো উলিয়াম যেহেতু এই বিয়াডালৰ ওটো হৈছে কেন্দ্ৰবিন্দু মধ্যবিন্দু আৰু সেই মধ্যবিন্দুৰ স্থানাংকৰ ফৰ্মুলা প্ৰয়োগ কৰি পেলাই আমি এ বিন্দুৰ মান উলিয়াম গতিকে এ বিন্দুৰ স্থানাংক x, y এতেকে বিন্দু কেইটা a x, y আৰু b 1,4 আৰু o 2,-3 ইয়াত এটো x1 হ'ব x1 ৰ মান এটো y1 এটো x2 এটো y2 x1 = x y1 = y x2 = 1 আৰু y2 = 4 যেহেতু ও হল এ বিৰ মধ্যবিন্দু ইয়াতে আমি শর্তটো লিখিম যেহেতু ও হল এ বি ব্যাসৰ মধ্যবিন্দু দিয়াৰ ফৰ মধ্যবিন্দুৰ ফৰ্মুলা আমি খটুৱাম এটো ও হল এ বিৰ মধ্যবিন্দু এতিয়া ও বিন্দুৰ স্থানাংক এটাকে ও মধ্যবিন্দুৰ স্থানাংক ও মধ্যবিন্দুৰ স্থানাংক আমি ফৰ্মুলাটো হ'ব x1 + x2 / 2 আৰু ইপিনে y1 + y2 / 2 এতিয়া ও বিন্দুৰ স্থানাংক আমাৰ ইয়াতে দিয়া আছে 2,-3 বহুৱাই দিলোঁ = x1 x plus x2 ৰ মান 1 / 2 ইপিনে y1 ৰ মান y আৰু y2 ৰ মান 4 / 2 এতিয়া আমি কি কৰিম যেটো এই বিন্দুটোৰ সৈতে সমান সো প্ৰথম বিন্দুটো অৰ্থাৎ 2 এটো স্থানাংকৰ সৈতে অৰ্থাৎ 2 এটো স্থানাংকৰ সৈতে সমান হ'ব আৰু -3 স্থানাংকটো ইয়াৰ সৈতে আমি সমান বুলি লিখিব পাৰিম এতিয়া এই 2 = লিখিম x + 1 / 2 অৰ্থাৎ এই স্থানাংকটো ইয়াৰ সৈতে সমান বুলি লিখিম এতিয়া আমি যেটো x ৰ মান উলিয়াব লাগে আৰু এটো এটা ভগ্নাংশ হয় এটো এটা ইয়াৰ তলত এটো আমি ভগ্নাংশ বনাই পেলাই বজ্ৰ পূৰণ কৰিম অৰ্থাৎ 1 ৰ লগত x + 1 আৰু 2 ৰ লগত 2 পূৰণ কৰিলে 4 অৰ্থাৎ x + 1 = আমি 4 পালোঁ নেক্সট আকৌ লিখি লৈছোঁ x + 1 = 4 ইয়াৰ পৰা x টো যদি আমি সিলেকশন কৰোঁ তেতিয়াহ'লে 4 + 1 এটো আমি সোঁফালে লৈ গ'লে -1 এটাকে x = 4 - 1 অৰ্থাৎ 3 x ৰ মান আমি 3 পাই গ'লোঁ আকৌ আমি ইয়াতে -3 যেটো স্থানাংক ইয়াৰ সৈতে সমান লিখি y ৰ মানটো উলিয়াম -3 = আকৌ -3 y + 4 / 2 y + 4 / 2 এতিয়া আমি আকৌ বজ্ৰ পূৰণ কৰিম অৰ্থাৎ 1 ৰ লগত y + 4 আৰু ইপিনে 2 ৰ লগত -3 পূৰণ কৰিলে হৈ যাব -6
y ইজিকুৱেল টু ৱাইটো আমি চিলেকশ্যন কৰিলোঁ -6 + 4 এইটো সোঁফালে নিলে হৈ যাব -4 দিয়াৰ 4 -6 আৰু ইপিনে -4 মানে -10 অৰ্থাৎ xৰ মান আৰু yৰ মান পাই গ'লোঁ আৰু আমাৰ যিহেতু a বিন্দুৰ স্থানাংক উলিয়াব লাগে তাকে নিৰ্ণয় উলিয়াবলগীয়া বিন্দুটো উলিয়াব লগা বিন্দুটো আমি ধৰিছিলোঁ a x, y এতিয়া আমাৰ a xৰ মানটো 3 আৰু yৰ মানটো হ'ব -10 এটি হ'ল আমাৰ নিৰ্ণয় সমাধান এতিয়া 8 নম্বৰটো অতি দৰকাৰী প্ৰশ্নটো চাই যোৱা যদি a আৰু b বিন্দুৰ স্থানাংক ক্ৰমে -2 -2 -4 তেন্তে p বিন্দুৰ স্থানাংক নিৰ্ণয় কৰিব লাগে ইয়াতে চৰ্তটো হৈছে ap = 3/7 ab য'ত p বিন্দুটো ab ৰেখাখণ্ডৰ ওপৰত আছে অৰ্থাৎ এই সম্পূৰ্ণ অংকটো সমাধান কৰাৰ কাৰণে আমি এটা কাম কৰিব লাগিব এই চৰ্তটো ফাৰ্ষ্টত আমাৰ চাব লাগিব ap = 3/7 ab এই ৰিলেশ্যনটোৰ পৰা আমি এটা ৰেখা টানিলোঁ সেই ৰেখাটো ab অৰ্থাৎ এই ab ৰেখাটো ইয়াতে ap সম্পৰ্কটো আমাৰ ইয়াৰ মাজত আছে যে ap = 3/7 ab তাৰমানে a bৰ মাজত আমি এটা p বিন্দু দিব লাগিব আৰু সেই p বিন্দুৰ পৰা এই p বিন্দুটো উলিয়াব লাগে সেই p বিন্দুটো আমি x, y বুলি লিখিলোঁ আৰু যদি a বিন্দুৰ মান ইয়াতে দিয়া আছে b বিন্দুৰ মান দিয়া আছে আৰু a bৰ মাজত সম্পৰ্কটো আমাৰ ইয়াতে দিয়া আছে গতিকে আমি ধৰি লওঁ লেট যেহেতু উলিয়াব লাগে p বিন্দুৰ স্থানাংক গতিকে আমি লিখিম উলিয়াব লগা বিন্দুটো লেট উলিয়াব লগা বিন্দুটো p x, y এতিয়া লিখিম দিয়া আছে চৰ্তটো হৈছে ap = 3/7 ab এতিয়া আমি এটা কাম কৰোঁ যেহেতু ap আৰু ab অৰ্থাৎ ইয়াতে আমি ab ৰ ঠাইত ap আৰু bp ৰ অনুপাত উলিয়াবলৈ যত্ন কৰিম ap আৰু bp ৰ অনুপাত কেনেকৈ পাম এটা চাই লোৱা যেহেতু আমাৰ ab ৰ দৰকাৰ নাই ap আৰু bp ৰ অনুপাতটো লাগে গতিকে ap = 3/7 এই ab ঠাইত এই ab সম্পূৰ্ণ ৰেখাটাত আমি এনেকৈ লিখিম ap + bp যেহেতু ইয়াতে আমি লিখি দি আছোঁ ab = ab + bp এতিয়া কি কৰিম ap এইটো 7 তলত আছে 3 লগত এই দুটা পদৰ পূৰণ হৈ যাব যেহেতু ব্ৰেকেট আছে 3ap 3 লগত ap পূৰণ কৰিলে 3ap আৰু 3 লগত bp পূৰণ কৰিলে 3bp এতিয়া বজ্ৰ পূৰণ কৰিম বজ্ৰ পূৰণ কৰিলে 7 ৰ লগত ap পূৰণ 7ap = 1 লগত আকৌ এইটোৰ বজ্ৰ পূৰণ 3ap + 3bp এতিয়া আমি সব যিকেইটা ap আছে বাওঁফালে লৈ আহিম 3ap বাওঁফালে আনিলে -3ap আৰু সোঁফালে থাকিব 3bp এতিয়া 7ap - 3ap আমাৰ ইয়াতে থাকিব 4ap বিয়োগ কৰিলে 4ap আৰু এই ইয়াত থাকিব 3bp এতিয়া ap মই যদি ap অনুপাত আকাৰে এনেকৈ লিখোঁ ap ৰ তলত bp লৈ আহোঁ ap ৰ তলত যদি bp লৈ আহোঁ আৰু ইয়াতে 3টো ap ৰ লগত যিটো 4 সহগ আছে এইটো বজ্ৰপূৰণ হিচাপত 3ৰ তলত গুচি যাব অৰ্থাৎ bp ৰ লগত যিটো 3 থাকিব এইটো ইয়াতে বহাব লাগিব আৰু ap ৰ লগত যিটো 4 সহগ আছে এইটো ইয়াৰ তলতে লিখিব লাগিব যাতে আমি আকৌ বজ্ৰপূৰণ কৰিলে এই সম্পৰ্কটো পাই যাওঁ এতিয়া আমাৰ অনুপাতটো এনেকৈ লিখিব পাৰিম ap = bp = 3:4 ap = bp = 3:4 অনুপাতটো আমি পাই গ'লোঁ দিয়াৰ পৰা আমি লিখিম m1 ফৰ্মুলাত যেতে m1 আছে m1 বুজাব ইয়াতে 3 আৰু m2 হ'ব 4 ইয়াতে m2 হ'ল 4 ইয়াত আকৌ লিখিম বিন্দুকেইটা আমাৰ কি দিয়া আছে বিন্দুকেইটা আমাৰ দিয়া আছে
A -2 -2 আৰু B 2, -4 -2 -2 2, -4 ইয়াতে আকৌ সজাই ল'ম x1 y1 x2 y2 এনেকৈ সজাই ল'ম মোৰ সুবিধা হ'ব x1 -2 y1 -2 x2 2 আৰু ইপিনে y2 -4 এটাকে বিভাজনৰ সূত্ৰ খটুৱাই বিভাজনৰ সূত্ৰ খটুৱাই P বিন্দুৰ স্থানাংক এতিয়া আমাৰ যেটো উলিয়াব লাগে P বিন্দুৰ স্থানাংক এটাকে P বিন্দুৰ স্থানাংক ফৰ্মুলাটো হৈছে m1 x2 plus m2 x1 divided by m1 plus m2 m1 y2 plus m2 y1 divided by m1 plus m2 এতিয়া আমি ইয়াৰ গুটেকিটা মান বহুৱাই যাম m1 ইয়াতে m1 দিয়া আছে 3 m1 3 দিয়া আছে into x2 ইয়াত x2 2 plus m2 ৰ ভ্যালু ইয়াতে আছে 4 তো 4 into x1 ইয়াতে x1 আছে -2 divided by m1 3 plus 4 ইয়াতে m1 ৰ ভ্যালু 3 into y2 ৰ মান -4 plus m2 ৰ মান দিয়া আছে m2 4 into y1 ৰ মান -2 ব্ৰেকেটত লিখিম মাইনাস থকাৰ কাৰণে আৰু m1 3 plus 4 সম্পূৰ্ণ ব্ৰেকেট এতিয়া আমি কি কৰিম সিম্পলিফাই কৰিম 3 into 2 মানে 6 প্লাস মাইনাস পূৰণ কৰিলে মাইনাস পাই যাম 4 into 2 মানে 8 3 plus 4 7 আৰু ইয়াতে প্লাসে মাইনাসে মাইনাস হ'ব 3 into 4 12 প্লাস মাইনাস মাইনাস হ'ব 4 into 2 8 4 into 2 কৰিলে 8 হ'ব 3 plus 4 মানে 7 এতিয়া মাইনাসৰ বেছি যেটো 8 -8 প্লাসৰ 6 মানে মাইনাসৰ 2 পাম আৰু ইয়াতে 7 মাইনাসৰ 2 মাইনাসৰ 12 আৰু মাইনাসৰ 8 মানে মাইনাসৰ 20 যেটো এটা মাইনাসৰ থকাৰ কাৰণে প্লাস হৈ যাব সংখ্যা দুটা প্লাস হ'ব আৰু চিনটো মাইনাসৰ হ'ব -20 ডিভাইডেড বাই 7 এটো হৈছে আমাৰ উলিয়াব লগা যেটো বিন্দু অৰ্থাৎ -2/7 -20/7 এটো হল আমাৰ উলিয়াব লগা বিন্দু 10 নম্বৰটো চোৱা এটা ৰম্বাসৰ কালি নিৰ্ণয় কৰা যদিহে তাৰ শীৰ্ষ বিন্দু বিলাকৰ স্থানাংক ক্ৰম অনুসৰি 3,0 4,5 -1,4 -2 -1 হয় তাৰ মানে ৰম্বাসৰ কালি উলিয়াবলৈ কৈছে ৰম্বাসৰ কালি নিৰ্ণয় কৰিব লাগে ইয়াতে আমাৰ ইংগিত দিয়া আছে ৰম্বাসৰ কালি হাফ কৰ্ণ দুডালৰ পূৰণফল এটো মনত ৰাখিবা ছাত্ৰছাত্ৰীসকল এই ফৰ্মুলাটো এক্সামত নিদিব পাৰে ৰম্বাসৰ কালি হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল চোৱা কেনেকৈ সমাধান কৰিব লাগে সলিউশন ইয়াতে আমি ৰম্বাস বৰ্গৰ নিচিনা চাৰিটা সমান হয় কিন্তু কৰ্ণ দুডাল সমান নহয় এই ৰম্বাসৰ যেটো শীৰ্ষবিন্দু চাৰিটা ধৰি ল'ব লাগিব এ বিন্দু বি বিন্দু সি বিন্দু আৰু ডি বিন্দু এতিয়া আমি বিন্দুকেইটা ধৰি লওঁ লেট ৰম্বাসৰ শীৰ্ষবিন্দু কেইটা ৰম্বাসৰ শীৰ্ষবিন্দু কেইটা ধৰি লৈছো এ বিন্দু বি বিন্দু সি আৰু ডি বিন্দু হিচাপত এতিয়া আমি এটো x1 y1 x2 y2 x3 y3 x4 y2 y4 হিচাপে লিখি লম ইয়াত আমি বিন্দু কেইটা সজাই লৈছো x1 y1 x2 y2 x3 y3 x4 y4 এতিয়া ৰম্বাসৰ যেটো কালি উলিয়াবলৈ কৈছে আৰু ৰম্বাসৰ কালিৰ ফৰ্মুলাটো হৈছে হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল তাৰ মানে বুজা গৈছে আমি কৰ্ণ দুডাল ইয়াতে কৰ্ণ দুডাল আমাৰ আছে AC আৰু BD তাৰ মানে দূৰত্বৰ ফৰ্মুলা প্ৰয়োগ কৰি পেলাই আমি AC আৰু BD ৰ মান উলিয়াম তাৰ পিছত ফৰ্মুলা প্ৰয়োগ কৰি দিম হৈ যাব যে দূৰত্বৰ সূত্ৰ আমাৰ ইয়াতে খটাব লাগিব অৰ্থাৎ AC কৰ্ণ আৰু BD কৰ্ণ উলিয়াব লাগিব এই দূৰত্বৰ সূত্ৰ খটুৱাই দূৰত্বৰ সূত্ৰ খটুৱাই এতিয়া দূৰত্বৰ সূত্ৰ মতে আকৌ আমি বিন্দু কেইটা ধৰি লওঁ A B C D দূৰত্বৰ সূত্ৰ প্ৰথমে উলিয়াব লাগিব AC কৰ্ণ AC কৰ্ণৰ ফৰ্মুলাটো আমাৰ A আৰু C ৰ পৰা গঠন হ'ব অৰ্থাৎ x3 - x1 হোল স্কয়াৰ y3 - y1 হোল স্কয়াৰ x3 - x1 হোল স্কয়াৰ আৰু ইয়াতে হ'ব y3 - y1 হোল স্কয়াৰ এতিয়া আমি মান কেইটা ইয়াৰ পৰা বহুৱাই লম x3 মানে -1 x1 3
হোল স্কোয়ার আর y3 4 মাইনাস y1 0 হোল স্কোয়ার -1 আর -3 মানে ইয়াতে আমার হয়ে যাব -4 হোল স্কোয়ার আর ইয়াতে 4 স্কোয়ার ইয়াতে 4 স্কোয়ার মানে 16 আর 4 স্কোয়ার মানে 16 তার মানে 16 দুটা হয়ে গেছে আমার -4 স্কোয়ার করলে প্লাসৰ 16 হয় 16 × 2 মানে 32 16 আমি বর্গমূল আছে যেহেতু √16 থাকিলে এটা আমি লিখিব পাৰো 4 গতিকে 4টো ৰুটৰ বাহিৰত আহি যাব 16ৰ 4টো ৰুটৰ বাহিৰত আৰু 2ৰ যেহেতু বৰ্গমূল নাই এইটোৰ কাৰণে আমি ৰুটৰ ভিতৰত 2 থাকি যাব একেদৰে আমি BD কৰ্ণৰ মান উলিয়াই ল'ম BD কৰ্ণ এতিয়া ফৰ্মুলাটো ইয়াৰ পৰা গঠন কৰি ল'ম BD হৈছে x4 - x2 হোল স্কয়াৰ y4 - y2 হোল স্কয়াৰ x4 - x2 হোল স্কয়াৰ প্লাস y4 - y2 হোল স্কয়াৰ এতিয়াৰ পৰা মানকেইটা বহুৱাই যাম x4 ৰ মান দিয়া আছে -2 আৰু x2 ৰ মান দিয়া আছে 4 এটা হোল স্কয়াৰ প্লাস y4 ৰ মান -1 আৰু y2 ৰ মান 5 এটা হোল স্কয়াৰ এতিয়া -2 আৰু -4 মানে -6 হোল স্কয়াৰ প্লাস ইয়াতো হ'ব -6 -1 -5 মানে -6 হোল স্কয়াৰ এটা -6 হোল স্কয়াৰ মানে প্লাসৰ 36 -6 হোল স্কয়াৰ প্লাসৰ 36 ইয়াতে দুটা 36 যোগ হৈ আছে এতিয়া আমি লিখিম 36 × 2 সুবিধাৰ কাৰণে 36 × 2 36ৰ বৰ্গমূল হয় 6 আৰু 2ৰ বৰ্গমূল যেহেতু নাই এইটোৰ কাৰণে ৰুটৰ ভিতৰত 2 থাকিব তাৰমানে আমাৰ কৰ্ণ হৈ গ'ল এচিৰ মান 4√2 আৰু বিডিৰ মান 6√2 এতিয়া আমি ৰম্বাসৰ যিটো কালিৰ ফৰ্মুলা সেইটোত বহুৱাই যাম এতিয়া ৰম্বাসৰ কালি ইজ ইকুৱেল টু হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল এতিয়া হাফ ইনটু কৰ্ণ আমাৰ ইয়াতে যেহেতু এচি আৰু এটা কৰ্ণ হ'ল বিডি লিখি লৈছোঁ এতিয়া এই এচি কৰ্ণৰ যিটো মান ইতিমধ্যে আমি উলিয়াই দিছোঁ সেইটো বহুৱাই দিম 4√2 আৰু বিডিৰ কৰ্ণৰ মান 6√2 এতিয়া আমি কি কৰিম হাফ ইনটু 4 আৰু 6 অৰ্থাৎ 4 × 6 কৰিলে আমি 4 6 পূৰণ কৰিলে 24 আৰু √2 আৰু √2 এইটো পূৰণ হৈ গ'লে স্কয়াৰ হৈ যাব মানে √2ৰ লগত √2 দুটা যেহেতু সেম পূৰণ কৰিলে স্কয়াৰ আৰু 4ৰ লগত 6 মানে 24 হাফ ইনটু 24 ইনটু স্কয়াৰৰ যিটো কথা যাব ইয়াতে হৈ যাব 2 আৰু এই 2 আৰু এইটো আমি কাটি দিম কাৰণ এইটো 1/2 যেহেতু 2 আৰু 2 কাটি দিম ইয়াতে থাকিব 24 বৰ্গ একক যেহেতু কালি বৰ্গ একক আমাৰ ৰম্বাসৰ যিটো কালি উলিয়াব লাগে সেইটো হৈছে 24 বৰ্গ একক ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ এই আজিৰ পাঠত এই 4টা অংক কৰাই দিছোঁ গতিকে তোমালোকে যদি 4টা অংকৰ ভিতৰত কোনোবা এটা অংক বা কোনোবা এটা লাইন বুজি পোৱা নাই কমেণ্ট বক্সত কমেণ্ট কৰি মোক জনাবা মই পৰৱৰ্তী ভিডিঅ'টোত সেইকেইটা আকৌ ভালকৈ বুজাই দিবলৈ যত্ন কৰিম গতিকে মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু বেলেগলৈ শ্বেয়াৰ কৰিবা যাতে তোমাৰ লগৰ ষ্টুডেণ্টবিলাকে যিসকলে মানে আছে লগৰবিলাকক শ্বেয়াৰ কৰিবা যাতে সিহঁতে অংককেইটা পায় গতিকে ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ ভালে থাকা সুস্থ থাকা ধন্যবাদ